শুনাচোন অলপমান সোনকালে আহিবা দেৰি নকৰিবা সোনকালে যিহে দিনকাল চলিছে ভয় লাগে পাই মৰমৰ মাজনী মই সোনকালে আহিম তুমি চিন্তা নকৰিবা আৰু ইহঁত আছেই নহয় আহো ৰং যাওঁ যোৱা কি মজা লাগিলে আমাৰ কপালত লেখাই নাই নেকি সেইটো নাম্বাৰটো দিবা নেকি ভণ্টি মজা লাগিছে যে তোমালোকৰ ঘৰত কাম বন নাই নেকি বাৰু ভণ্টি তোমালোকৰ এটিটিউডটো বেছি দেখি কাম বন নাই নেকি অকল মদন ভাই আজিকালি বিপুল আৰু টিকেন ক'ত গ'ল বে জানো ইহঁত দুটা আবেলি আড্ডালৈ আহিবলৈ এৰিছে কি হৈছে জানো ৰচৰত টিকেন আৰু বিপুললৈ ফোন এটাকে কৰিছোঁ ৰিং কৰিছে কথা পাত হেল্ল' টিকেন তই ক'ত আছ কিহৰ ইণ্টাৰভিউত গ'লি ভালকে কচোন ভালকে কৰ পাৰ্টিটো দিব লাগিব দেই ভাই শুভেচ্ছা থাকিল অল দা বেষ্ট বাই বাই হ'ব তোক ফোন কৰিবলৈ লওঁতে দেখোন তই ওলালেহি ক'ৰবাত চাকৰি তাকৰি মিলিলে নেকি কৰা নাই সঁচাকৈ দেই বহুত চেঞ্জ কৰি দিম ইমান চেঞ্জ তোৰ ওচৰৰ কাৰণেই বাদ চাই কপাহী কোমলীয়া আজি যেন উৰণীয়া বিচাৰি মৰমৰে মদন ই কোনজনী ভাল পাই বে ই হৈ ওখকে ছোৱালীজনীকে ভাল পায় নেকি তেনেকুৱা এজনী পাইছোঁ বে হৈজনী তাইৰ নামটো চিত্ৰলেখা আছিল আৰু তাইকটো সেই শইকীয়া মাষ্টৰ পিছেক নামটো কি আছিল ৰিপুণ ৰিপুণ ঐ বিপুল কি চাই আছ এই ওখকে বগা ছোৱালীজনী মোৰ মাজৰ ছোৱালীজনী ভাল লাগিছে হয় নেকি ঐ তাইকটো ৰিপুণে ভাল পায় ঐ তই কিন্তু সেইটো ভাল কাম কৰা নাই দেই সিহঁতৰ লগত তই পাংগা নলবি যি হ'ব দেখা যাব যা হ'ব দে ভালকে সাৱধানে চলিবি হ'ব দে তোৰ লগত আমি আছো দেৰি হ'ল নেকি ব'ল আমি এতিয়া যাওঁ
তই তোৰ আজি মনৰ কথা ক'ব লাগিব দেই ভাই মোৰ দেখোন কিবা ভয় ভয় লাগে ভয় নকৰিবি আমি আছো নহয় ঐ যা যা এনেকুৱা চান্স নাপাবি ঐ যা যা আমি আছো যা, যা। ঠিক আছে যা হাসি থোৱা বুকুৰ জীয়াই তোলা মোক সপোনত আহি আছে নেকি সুখ দি থকা আজি চাওঁতে অকণ ৰনি কথা কম বুলি ভাবিছোঁ মানে সোনকালে তুমি বেয়া নোপোৱা মানে মই তোমাক প্ৰথম দেখাৰ পৰাই ভাল পাই তুমি কি কৈছা এবাৰ ভাবিছা জানে মই সঁচাকৈ কৈছোঁ কেনেকে ভাল পাব পাৰা খালী বিষয়ে একো নজনাকৈ কাৰোবাক ভাল পাবলৈ সম্পূৰ্ণকৈ জানিব নালাগে চোৱা প্ৰথম দেখাৰ পৰা মই তোমাক ভাল পাওঁ মই তোমাৰ বিষয়ে নজনাকৈ প্ৰেমত পৰি গৈছোঁ মানে তোমাক মই জাতি কোন ধৰণৰ ধৰণৰ কৰিছা তোমাক লাগে প্ৰেমটো কাকো সুধি নাহে ন তোমাৰ বিষয়ে জানিবলৈ মই বহুত টাইম পাম তোমাক লগ পোৱাৰ পিছত মই মানে পিছত জানিব পাৰিম ন তোমাৰ বিষয়ে ঐ একো নকলা যে এটা ভিক্ষাৰীৰ লগত বহি আছে আজিকালিতো গাৰ্লফ্ৰেণ্ডক পাত্তাই নিদিয়া মই কাৰোবাক সুধি প্ৰেম কৰা নাই মই কাৰোবাৰ ভয়ত মোৰ প্ৰেমক ত্যাগ কৰিব নোৱাৰোঁ আৰু তহঁতৰ যদি ভাবিছ তহঁতৰ ভয় মই নিজৰ প্ৰেমক ত্যাগ কৰিম একেবাৰে ভুল ভাবিছোঁ আৰে তই মোৰ মুখে মুখে তৰ্ক কৰিবলৈ ক'ত সাহস পালি বে তোৰ ৰকাত কি বে চিত্ৰলেখা মোৰ আৰু কাৰোৱে হ'ব নোৱাৰে বে মনত ৰাখিবি বে নেক্সট টাইম যদি তোৰ আহে আঁতৰি যা গাৰ্লফ্ৰেণ্ডৰ জীৱনৰ পৰা চিত্ৰলেখা জীৱনৰ পৰা একেবাৰে আঁতৰি যা নকয় শাসন কৰি Hey.
হৈ যাব বে কি কৰিলেনো তাই কৰিলে সেইটোতো বাদ জানা কি কৰা নাই সেইটো ক'ত সঁচাকে নাজানো মই তাই কি কৰিছে হৰণৰ পিতেকৰ লগত লিলিমাই বেছি আছে আজি অলপ ভাল মনে ৰখাবি তাই নহ'বা কথা বেয়া হৈ যাব মা মাজনী আহিলানে চাওঁ এইফালে আহাচোন আজি কিয় ইমান দেৰি হ'ল মা আজি এটা এক্সট্ৰা ক্লাছ আছিল কিয় সুধিলা আজি আমাৰ ঘৰলৈ সজা বাছতে আহিছিল কি কিয় আহিছিলি তুমি বোলে হৰণা পুতেকক ভাল পোৱা হেনো কথাটো সঁচা নেকি কোৱা মাজনী কথাটো সঁচা নেকি তুমি তাক ভাল পোৱা কোৱা পাওঁ কি মই বিপুলক ভাল পাওঁ সি বহুত ভাল ল'ৰা মা কিন্তু কোনো কিন্তু নাই মা সি মোক সুখত ৰাখিব পাৰিব মই জানো সি মোক বহুত ভাল পায় বৰ বেয়া মানুহ সি সিহঁতে কৰো বুলিলে সকলো কামেই কৰিব পাৰে মা তুমি কিয় ইমান ভয় কৰা সিহঁতলৈ মোৰ বৰ ভয় লাগে পাই সিহঁতলৈ কিন্তু কিয় কাৰণ আছে কি কাৰণ থাকিব পাৰে তুমি সৰু হৈ থাকোঁতে তোমাৰ দেউতাৰ অসুখৰ চিকিৎসাৰ বাবে মই সিহঁতৰ পৰা টকা ধাৰে লৈছিলোঁ আৰু সেই টকা ধাৰ সময়মতে সিহঁতক দিব নোৱাৰাৰ বাবে সিহঁতি মোক এটা চৰ্ত দিছিলে কি চৰ্ত দিছিল মা সেই চৰ্তটো হ'ল যাতে মই তোমাক সিহঁতৰ ঘৰলৈ মই বিয়া দিওঁ ৰিপুণলৈ কিমান টকা লৈছিলে তুমি সিহঁতৰ পৰা 50,000 টকা মই ঘূৰাই দিম সিহঁতক সকলো টকা তুমি চিন্তাই নকৰিবা মা তুমি ক'ত পাবা ইমানবোৰ টকা কৰিম আৰু যোগাৰ যেনে তেনে যিয়ে নহওক মই সিহঁতক সকলো টকা ঘূৰাই দিমেই আৰু মই মুক্তি ল'ম সিহঁতৰ পৰা হ'ব ঠিক আছে তেনেহ'লে তুমি যি কৰিবা সাৱধানে কৰিবা এই বিষয়ে মই আৰু একো চিন্তা নকৰোঁ তুমি সকলো মোৰ ওপৰত দিয়া মা তুমি চিন্তাই নকৰিবা হ'ব যোৱা কাপোৰযোৰ সলাই লোৱা আমাৰ মিটিং আজি আছিলে আজি মানুহ কমি গ'লে সেইকাৰণে মিটিং দিবলৈকে নহ'লে জানো আছানে নাই অ' ভনী আছানে আছানে ভনী আছো বাইদেউহঁত আহক 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 ব'লা আহক গৈ আছোঁ আহক একেলগে বহক বহক ভনী ভালে আছা আছো আৰু আপোনালোকৰ আমাৰ ভালেই আৰু সেই নহয় ভনী কথা এটা সুধিছিলোঁ কি কথা অ' শইকীয়া মাষ্টৰ পিতাক আহিছিলে হেনো আজি তোমালোকৰ ঘৰলৈ আপোনালোকক কোনে ক'লে কোৱা শুনিছোঁ আমাৰ হেঁচুৱাত গোটেইবোৰ বাবা তোমাক হেনো বাইকৰ পৰাই দম দিলে কথা মানে আপোনালোকে আৰু চব গম পায় আৰু অঁ কথাহে আৰু আপোনালোকৰ কাম নাই যে আপোনালোক যাওকগৈচোন গাঁৱৰ মানুহবোৰে পাতি থকা শুনিহে আহিছিলোঁ খবৰ এটা ল'বলৈ হ'ব দিয়া আমি যাম তামোল অকণকে দিয়া খাই পেলাই যাওঁ ৰ'ব তামোল অকণকে খাই যাওক দিয়া দিয়া তোলা মোৰ সপোনত ব'ল ব'ল আমাৰ মিটিং আছে নহয় আমি এতিয়া যাওঁ আমাৰ মিটিং আছে যাওক যাওক আপোনালোকে এই চব মানুহৰ কাম নাই ঘৰে ঘৰে কথা গাই ফুৰিব খবৰ ভাল মোক আলফানে খবৰ ভাল মোৰ ভাল ঘৰৰ ভালনে ভাল ভাল তোৰ আছো আৰু বসন্ত
গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে দেখি আহিছো আমি শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি উৰি উৰি দেখাও জান দূৰ সুদূৰ সীমৰে সমান মুখৰিত বহাগৰে আবেলি তই কেনেকৈ ভাবিব পাৰিলি মই তোৰ নিচিনা এটা দালালক ভাল পাম অজস্ৰ ধন সম্পত্তি থাকিলে মানুহ সুখী হ'ব নোৱাৰে মানুহ সুখী তেতিয়াহে হ'ব পাৰে যেতিয়া মানুহৰ মাজত এটা শান্তিময় পৰিৱেশ থাকে মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ চিত্ৰলেখা মোৰ ওচৰত তোমাৰ একোৰে অভাৱ নাই ইয়ালৈ বিয়া হ'লে তুমি গোটেই জীৱন কানি ভাত খাব লাগিব বাহ বাহ তুমি দেখোন বৰ ধুনীয়া ভৱিষ্যতবাণী কৰিছা কোৱাচোন কোৱা আৰু মোৰ কি হ'ব তুমি টকাৰ বাহিৰে কিবা চিনি পোৱা ভাল পোৱা কি বুজি পোৱা ৰ'বা এয়ালে তোমাৰ টকা ইয়াত তুমি পাব লগা সকলোখিনি টকা আছে ভাল পোৱা হ'বলৈ হ'লে চাৰি চকুৰ দুখন হৃদয় মিলন লাগিব যিটো আমাৰ মাজত আছে আৰু শুনা তোমাৰ এতিয়াও সময় আছে তুমি নিজকে সলনি কৰা
হয় তুমি নিজকে সলনি কৰা তুমি ভাল মানুহ হ'বলৈ চেষ্টা কৰা ভাল পোৱা টানি ল'ব পৰা বস্তু নহয় মোক ক্ষমা কৰি দিয়া মই টকাৰ বাহিৰে আৰু একোৱেই চিনি নাপালোঁ মই এতিয়াহে বুজিছোঁ সঁচা ভাল পোৱা কি হ'ব দিয়া এতিয়া আমি ভাল আমি সদায় তোমাৰ লগত বন্ধু হিচাপে থাকিম